কাৰ্বি আংলং আন্তঃ মহাবিদ্যালয় কাৰ্বি কালচাৰেল প্ৰতিযোগিতা অনলাইন জৰিয়তে আৰম্ভ। পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী উমচুৱাই এলেকাত বৰপানী নৈ সংহাৰী ৰূপ। বিস্তীৰ্ণ এলেকাৰ প্ৰায় 200 হেক্টৰ খেতিপথাৰ ডুবিল পানীত হাহাকাৰ কৃষক। লাংকিক 4খন গাঁৱৰ ৰাইজে উঠি পৰি মেৰামতিত লাগিল গড়কাপ্তানি পথ। কেৱল আধাৰশিলা স্থাপন কৰিয়ে দায়িত্ব সামৰা পথটিক চকু মেলি নাচালে পৰিষদ চৰকাৰে। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কাৰ্বি ছাত্ৰ সংগঠনৰ উদ্যোগত কাৰ্বি আংলং আন্তঃ মহাবিদ্যালয় কাৰ্বি কালচাৰেল প্ৰতিযোগিতা 26 ছেপ্টেম্বৰৰ পৰা হৈছে শুভ আৰম্ভণি। বিশ্বৰ লগতে সমগ্ৰ দেশজুৰি অব্যাহত কৰোণাতংকৰ বাবে কাৰ্বি ছাত্ৰ সংগঠনৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা কাৰ্বি আংলং আন্তঃ মহাবিদ্যালয় কাৰ্বি কালচাৰেল প্ৰতিযোগিতা অনলাইন জৰিয়তে আজিৰে পৰা শুভাৰম্ভণি কৰা হৈছে। Kan bisa merane dan apa kan apa orang itu kan di pembukaan dan alam itu orang itu ciri orang kami pasti tahan kok ni kiri pan ni binghang lo bang ke tek itu sih bang ni lo jutaan kerja kiri lamet kerja kiri jutaan han lo kerja sih lamet han lo kerja ciri ini tuh kiri তদুপলক্ষে KLCA এর সভাপতি সংজা টিছৰ দ্বাৰা পুৱা প্ৰায় 8:30 বজাত সংগঠনৰ পতাকা উত্তোলন কৰা হয়। পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠানৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত KCSৰ সভাপতি চন্দ্ৰ সিং ক্ৰো, KSৰ সম্পাদক থান সিং টিমুঙে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে ভাষণ প্ৰদান কৰে। পৰম্পৰাগত নৃত্যগীত প্ৰতিযোগিতা অনুষ্ঠান হ'ব 4 দিনীয়া। জানিব পৰা মতে প্ৰত্যেকটো প্ৰতিযোগিতাৰ সময়ত 4 মিনিটকৈ নিৰ্ধাৰণ কৰা হৈছে। ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙত শেহতীয়া বানৰ সংহাৰী ৰূপ। চুবুৰীয়া ৰাজ্য মেঘালয় বৰপানী নৈ পানীৰ জলপৃষ্ঠ বাঢ়ি অহাৰ ফলত পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী আমৰি পৰিষদৰ অধীনস্থ উমচুৱাই বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ বুৰাই পেলাইছে বাট পথ তথা কৃষকৰ খেতি পথাৰ। আমৰি পৰিষদ সমষ্টিৰ বিস্তীৰ্ণ উমচুৱাই অঞ্চল এইদৰে দেখা গৈছে ভয়াৱহ বানৰ সংহাৰী ৰূপ। এই শেহতীয়া বানৰ সৈতে 3বাৰ হ'ল বিস্তীৰ্ণ উমচুৱাই অঞ্চলত বৰপানী জলপৃষ্ঠ বাঢ়ি আহি কৃষকৰ খেতি পথাৰ বুৰাই পেলোৱা। আহিনৰ লপহীয়া ধান খেতি ঠোক মেলিবলৈ থনথৰি উঠাৰ সময়তে আবতৰীয়া বানপানীয়ে খেতি পথাৰ বুৰাই পেলোৱাত মূৰে কপালে হাত দি হুমনীয়া কাহিছে কৃষকসকল। Sidak ini dak kundiri maka ketek ding dola sini liar jisar ladak so umswai area long so langkang lum hektar ko an bak duji la pen ko an luksan lo nang lithan pajir jima. Oh la dak kaluksan ge hektar sa bang sene pudampo hadak dikrumpen lahin umswai area an ge angsong pen ge 1500 to 2000 hectares and la kaluksan khiti kaluksan ge above 1 crore la son mani Nasi itu marjulong lo kaluksan lake itum kutia thak doji la si sarkar tum kopi silang tumpan matha jema ladak sai ke chutiki atum halang tum phan kerapji abar sai doji ma la sini liar jungtung la sino ladak kundri makha along arong asar do la selang phaniari arjuji la sila umswai area la sulangkang lum khitiok mate sai ke chutiki atum banggo an bak doji dak umswai dak area dak claim abang ge dak 1000 munit abang dak claim abang tutul lagi nasi alang li than lo bang suri sibak doji la dak umswai along det la si pu athak umswai pen athak chot ta penangan doji la pen pu
pantalum satrianat doyu la pen bormarjong anata langing lum tanglo la si ladak punduri makha la pen chida makha la pen pu muswai ai thianat tame langkang lum hekdam longlo la si প্ৰায় 150ৰ পৰা 200 হেক্টৰ খেতি পথাৰ পানীত বুৰ গৈছে এতিয়ালৈকে এই অৱস্থাৰ পৰিদৰ্শন তথা কৃষক ৰাইজৰ সুখ দুখৰ বাতৰি ল'বলৈ কোনো ৰাজনৈতিক নেতা তথা স্থানীয় জনপ্ৰতিনিধি উপস্থিত হোৱা পৰিলক্ষিত হোৱা নাই আমৰিৰ পৰা পি ৰাটেনে ৰিপৰ্ট কাট নিউজ 2017-18 বৰ্ষৰ পুঁজিৰ অধীনত CM তুলিৰাম ৰংহাঙে আধাৰশিলা স্থাপন কৰি দায়িত্ব সামৰা লাংকি ইক পথৰ মেৰামতি কৰি থকা দেখা গ'ল বৃহত্তৰ লাংকি ইক ৰাইজ বংলক টেৰাং লকপো কিলিং মেণ্টিছ আদি কৰি 8খন গাঁৱক সামৰি পথ নিৰ্মাণৰ কথা আছিল কিন্তু আজি কুপতি নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল পথৰ ওপৰতে ধান ৰুব পৰা অৱস্থা হৈছে বৰজান পৰিষদ সমষ্টিৰ অন্তৰ্গত লাংকিক গড়কাপ্তানি পথ তিনিটা বাৰিষা এইদৰে একাঠু বোকা পানীৰে ভৰা পথৰ ওপৰেৰে খোজকাঢ়ি পাৰ কৰিলে ৰাইজে এতিয়া খেতিৰ কাম হৈ উঠাত সময় উলিয়াই ৰাইজে এইদৰে নিজে নিজে ঘৰৰ পৰা ওলাই আহি পথ মেৰামতিত লাগিছে সাংবাদিকৰ আগত গাঁৱৰ ৰাইজৰ দুখেৰে মন্তব্য প্ৰকাশ কৰে পৰিৱৰ্তনকামী বিজেপি চৰকাৰে ৰাইজৰ হকে কাম কৰিব বুলি আশা কৰিয়ে বিজেপিক সমৰ্থন কৰিছিল কিন্তু অনাগত সময়ত এই সন্দৰ্ভত পুনৰ ভাবিব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য দিয়ে মংগলিংহি ৰিপৰ্ট কাট নিউজ সেন্ট মহলদাৰ এণ্ড সাপ্লাই এছ'চিয়েশ্যনৰ নতুন সভাপতিৰ পদত দায়িত্ব অৰ্পণ লিঅন ইংলেঙক সেন্ট মহলদাৰ এণ্ড সাপ্লাই এছ'চিয়েশ্যনৰ নতুন সভাপতি পদত দায়িত্ব অৰ্পণ লিঅন ইংলেঙক শনিবাৰে নিজা কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলৰ জৰিয়তে সেন্ট মহলদাৰ এণ্ড সাপ্লাই এছ'চিয়েশ্যনে সাংবাদিকৰ আগত স্পষ্ট কৰে Sangti apa apa coklat sistem itu jual longpen, ambil cepat dulu pansi, itu sistem itu gori ponpok, pen itu bicara pet pen perutan te, moholdar satu man, ni si pet pen du perutan te, lahir kan du kabe kisum pen sistem itu, siapa jawab pun musik pen ni telepon, si, mungkin bangji, tangan nian ke, ni meipu. Angkoi dengkon pensi, tapi kami lahir kami kami misen dan berkirim pensi pensi ini jisik pun. উল্লেখযোগ্য যে ইয়াৰ আগতে এছ'চিয়েশ্যনে কাংজাং টেৰাঙক সভাপতি পদৰ দায়িত্ব দি তদৰ্থ কমিটি তথা এক কমিটি গঠন কৰা হৈছিল পৰৱৰ্তী সময়ত এক ষ্টেণ্ডিং কমিটি গঠন কৰি কাংজাং টেৰাঙৰ পৰিৱৰ্তে সেন্ট মহলদাৰ এণ্ড সাপ্লাই এছ'চিয়েশ্যনৰ সভাপতি পদৰ দায়িত্ব ভাৰ অৰ্পণ কৰে লিঅন ইংলেঙক সময় হৈছে দিছোঁ বাণিজ্যিক বিৰতিৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3-wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কিমান আৰু আভুৱা ভাৰিব চৰকাৰে সহজ সৰল ৰাইজ এতিয়া হিয়াল হৈছে ৰাজনৈতিক নেতাৰ মিঠা কথা সহজে আৰু ভুল নাযায় হয় কৰকান্তি পৰিষদ সমষ্টিৰ ৰাইজে এইবাৰ নাচুৰ বান্দা হৈছে হয় পথ মেৰামতি নহয় ভোট বৰ্জন কাৰ্বি সাহিত্য পৰিষদত কংগ্ৰেছ আহিল আৰু গ'ল কিছু ভাল আশা কৰি কংগ্ৰেছ এৰি বিজেপিক সমৰ্থন দি বিজয় কৰিলে শাসনৰ গাদীত বহুৱাই দিলে কিন্তু লাং লক্সৰ ৰাজ্যৰ উন্নতি নহ'ল ভাগ্যৰ পৰিৱৰ্তন নহ'ল কি কংগ্ৰেছ কি বিজেপি কি এমএচি কি এমএলএ কি এমপি লাং লক্সৰ ৰাজ্যৰ সুবিধাৰ্থে সুচল গড় কাপ্তানি পথ দিয়াৰ প্ৰতিশ্ৰুতি দিলে বহল স্বাৰ্থত লাং লক্সৰ ৰাজ্যৰ এয়া প্ৰধান দাবী আছিল কিন্তু নিৰ্বাচন গ'ল শাসনৰ বাগজৰি হাতত তুলিলে পৰিৱৰ্তনকামী বিজেপি শাসকীয় দলে কিন্তু লাং লক্সৰ ৰাইজৰ কষ্ট একেদৰে থাকি গ'ল এয়া কাট নিউজ দৰ্শকে নিশ্চয় প্ৰত্যক্ষ কৰিছে পথৰ কি ভয়ংকৰ ৰূপ যিকোনো মুহূৰ্তত ভয়াৱহ দুৰ্ঘটনাৰ আশংকা বিৰাজমান এইবাৰ লাং লক্সৰ ৰাইজ সেয়ে দৃঢ় হৈছে নিৰ্বাচনৰ আগে আগে পথ মেৰামতি কৰি নিদিলে ভোট প্ৰদান নকৰে অৰ্থাৎ ভোট বৰ্জন লাংহিনৰ পৰা ৰুস্তম তকবি ৰিপৰ্ট কাট নিউজ কৰোনা টংকৰ মাজতে অহা অক্টোবৰ মাহত শ্ৰেণীসমূহ ৰাজ্য চৰকাৰৰ ঘোষণা শুনিয়ে আনন্দিত হৈছে দেশৰ অঞ্চলৰ ৰাইজ শনিবাৰে দুৱাৰবাকৰি মণ্ডল কমিটিৰ সদস্য তথা কৰ্মকৰ্তাই ৰাজ্যৰ এই আনন্দ হাত উজান দি কলেজখনৰ চৌহদ হাবিবন কাটি চাফা কৰে কাৰ্বি সাহিত্য শাসিত পৰিষদত শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰতন ইংতিৰ কাৰ্যকালতে স্থাপন কৰা হয় দেশত এই চৰকাৰী মডেল ডিগ্ৰী কলেজখনৰ ভৱনটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ আগতে PM নৰেন্দ্ৰ মোদীয়ে অনলাইনৰ জৰিয়তে এই কলেজখন আনুষ্ঠানিক মুকলি কৰে Nilitum ladak apade huri chot la pukali nilitum kita tang tame MP election hota pangrum pet duar baguri long polling station inko rake thom do inko rake thom mang bong pen long krisia polling station na banke congress tum sikich pahai ruling sarkar আশ্চৰ্যজনকভাৱে কলেজখন আনুষ্ঠানিক মুকলি কৰাৰ পিছতে কলেজখনৰ অধ্যক্ষ নিয়োগ কাৰ্য সম্পাদন কৰে আৰু অহা মাহৰ পৰা শ্ৰেণীসমূহত নিয়মিত পাঠদান আৰম্ভ হ'ব বুলি খবৰ ওলোৱাত স্থানীয় ৰাইজে অতিশয় আনন্দিত হৈছে মংগলিং ৰিপৰ্ট কাট নিউজ অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ